কওকচোন নাৰ্চাৰীখন কিমান বছৰ হ'ল? নাৰ্চাৰীখন আমাৰ 16 বছৰমান হৈছে। ৱেলকাম বেক টু মাই চেনেল। মই ৱাশ্বিফা। আজি আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মোৰ ব্লগটো হৈছে যে মই এখন নাৰ্চাৰীলৈ আহিছোঁ। আমাৰ ঘৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ অলপ দূৰত আছে। নেশ্যনেল হাইৱেৰ ছাইডতে আছে তীক্ষা নাৰ্চাৰী। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহিছোঁ, 4গৰাকী আহিছোঁ। একদম নেশ্যনেল হাইৱে 37 যিটো আছে তাৰ একদম কাষতে লাগি আছে এইখন হৈছে তীক্ষা নাৰ্চাৰী, যোনখন NH 37 মৌপন্থাত আছে। তো আজি আমি ইয়ালৈ আহিছোঁ, পুলি কিনিব আহিছোঁ। ভাবিলোঁ এটা ভ্লগ বনাই লওঁ। তো ব'লক ভিতৰলৈ গৈ আছোঁ আমি। আমি আহিছোঁ নাৰ্চাৰীলৈ আজি। পূৰা পল্টন উঠি আহিছে। এখন তীক্ষা নাৰ্চাৰী নেশ্যনেল হাইৱে 37ৰ ওচৰত আছে। মই আহি উপস্থিত আছোঁ তীক্ষা নাৰ্চাৰী। মোৰ ঘৰৰ ওচৰতে আছে আৰু নেশ্যনেল হাইৱে একদম ছাইডতে আছে। তো আমাৰ লগত আছে খুৰা। তো খুৰাই মোক এতিয়া নাৰ্চাৰীখনৰ বিষয়ে অলপ ক'ব। খুৰা কওকচোন নাৰ্চাৰীখন কিমান বছৰ হ'ল? নাৰ্চাৰীখন আমাৰ 16 বছৰমান হৈছে। 16 বছৰমান হৈছে ন? আৰু আপুনি ইয়াতে থাকে? ইয়াতে পুলিবোৰ চাইছে, খুব ধুনীয়াকৈ ইয়াত পুলিবোৰ ৰাখিছে, লগতে টাবো আপোনালোকে পাব। আৰু ইয়াত কি কি ভেৰাইটিজ আছে অলপ কৈ দিয়ক। ফল মূলৰ ইত্যাদি কৰি গোটেইখিনি পাব। ফ্লাৱাৰ, ইনডোৰ, আউটডোৰ গোটেইখিনি পোৱা যায়। আৰু আহে ন বহুত মানুহ চাগে ইয়ালৈ নিবলৈ? কাষ্টমাৰ আহে। এতিয়া লকডাউনৰ কাৰণে বন্ধ হৈ আছে। তো আমি লকডাউনৰ মাজতে আহিছোঁ নিবলৈ। তো এয়া আমাৰ তীক্ষা নাৰ্চাৰী। ইয়াতে বহুতখিনি বস্তু আছে। মই আপোনালোকক দেখাম কি কি আছে। আৰু এয়া খুৰাই আমাক ক'লে যে এখন 16 বছৰৰ আগৰ নাৰ্চাৰী। তো বহুত মানে এটা ভাল কথা, আমাৰ ঘৰৰ ওচৰতে আছে আৰু নেশ্যনেল হাইৱে একদম ছাইডতে আছে। তো আপোনালোকে কোনোবা এইফালে পাৰ হৈ গ'লে ইয়াত আহি পুলি নিব পাৰিব, ইয়াৰ পৰা ফুলো লৈ যাব পাৰিব। মই আগতো নিছোঁ। ইয়াতে বহুত বেলেগ বেলেগ গছ আছে, পুলি আছে, ফল মূল আছে। তাৰপৰা আপোনাৰ ঘৰৰ ইনডোৰ প্লাণ্টছ আছে, আউটডোৰ প্লাণ্টছ আছে, ফুল আছে। বহুত বেলেগ বেলেগ ধৰণৰ ইয়াতে গছ পুলি আছে। এনেকৈ প্লাম ট্ৰী আছে, তাৰপৰা আপোনাৰ খজুৰৰ গছ আছে। ইয়াত আপুনি এতিয়া ভিতৰলৈ গৈছে চাবলৈ ইয়াত কি কি আছে। ইয়াত বাহিৰতে এনেকুৱা বহুতো ফুল আছে। এইবিলাকৰ নামটো মই ভালকৈ নাজানিম। তো ইয়াতে আপোনালোকে চাওক বহুত ফুল আছে। এইবোৰ টাবত আছে। এইবোৰ চব ইনডোৰ প্লাণ্টছ হয়, যিবোৰ আমি ভিতৰত থ'ব পাৰোঁ। ইয়াতে বহুত পুলি আছে। এইবোৰ দেখিছে নহয়, মানি প্লাণ্টো আছে ইয়াত সৰু সৰু। এইবোৰ চব ইনডোৰ প্লাণ্টছ হয়। এইবিলাকক বেছি কেয়াৰ নালাগে, বেছি ছানলাইট নালাগে, ঘৰৰ ভিতৰতে ৰাখিব পাৰি। তো এইবোৰ হৈছে তেনেকুৱা ইনডোৰ প্লাণ্টছ। এইবিলাকৰ ৰেঞ্জ হৈছে 100, 150 এনেকৈ আছে বেলেগ বেলেগ। এইবোৰো ইনডোৰ প্লাণ্টছ হয়। দেখিছে চব পাতৰ হয়। আৰু এইবোৰ টাব ইয়াত বহুত আছে, বহুত বেলেগ বেলেগ ধুনীয়া ধুনীয়া টাব আছে। এইবোৰ দেখিছে কিমান ধুনীয়া, চব কেকটাছ আছে আৰু বহুত আছে। এইবোৰ হৈছে এটা সেউজীয়া সৰু পুলি। এইবোৰ ইনডোৰ প্লাণ্ট হয়। এইবোৰ আছে এৰেকা আৰু বহুত বেলেগ বেলেগ নাম, মই ইমান ভালকৈ নামবোৰ নাজানো। ইয়াত আছে নিমৰ পুলি, দেখিছে আপোনালোকে। এইবোৰ আমাৰ ইনডোৰ প্লাণ্টছ। এইবোৰ বাহিৰতো ৰুব পাৰি, ভিতৰতো ৰুব পাৰি। তো ইয়াতে বহুত বেছি আছে, মানে মোৰ এনেকুৱা লাগিছে যেন চবেই লৈ ল'ম নেকি। বহুত মানে ধুনীয়াকৈ ইয়াতে ৰাখিছে। ইয়াত আপোনালোকে আহিব পাৰে, ইয়াৰ পৰা নিব পাৰে। বহুত কম দামতে পাব আপোনালোকে। আৰু খুব সুন্দৰকৈ মানে ৰাখিছে বস্তুখিনি, আৰু খুব সুন্দৰকৈ সিহঁতক চোৱা চিতাও কৰিছে। ইয়াতে এল'ভেৰাও আছে, আপোনালোকে দেখিছে। তো চবফালে সেউজীয়া সেউজীয়া সেউজীয়া, একদম সেউজীয়াৰ মাজত থাকি একদম বালিচাতে চাচি পুলিও আছে। আপোনালোকক যি লাগে মানে, তো প্ৰায়খিনি ভেৰাইটিছেই ইয়াতে পাব আপোনালোকে। ফুল, ফল মূল, এয়া আছে গোলাপ। আপোনালোকে দেখিছে ৰঙা বগা গোলাপ। তো এয়াও আছে ইয়াতে। আহিব আপোনালোক, ইয়াৰপৰা লৈ যাবহি।
ইয়াত আপোনালোকে বেলেগ বেলেগ ষ্টাইলৰ টাব পাই যাব। ইয়াত দেখিছে ফেঁচা আকৃতি টাব আছে, আকৌ হাতী নিচিনা আছে, এইবোৰ বহুত বেলেগ বেলেগ আছে। বহুত ধুনীয়া ধুনীয়া ডিজাইনৰ আছে, ডাঙৰ আছে, সৰু আছে। এইফালে আছে হাঁহৰ নিচিনা টাবসমূহ আপোনালোকে দেখিছে। তো আপোনালোকে এটা পুলি কিনাৰ লগতে টাববোৰ লগতে লৈ যাব পাৰিব। ওপৰতো আছে সেইফালে। আকাশৰ তলত ৱাচিফা চিট পখিলা হৈ নাচি আছে। এইয়া মই কৈছো না, এয়া ওচৰতে আছে। তো এয়া হয় ড্ৰেগন ফ্ৰুটৰ পুলি। আপোনালোকে দেখিছে কেকটাছৰ নিচিনাই হয় দেখাত। চৰি ডাৰ্লিং, চৰি। এইজোপা লৈছা? এইজোপা 30 টকা নি? এইজোপা সেইদিনাখন মোৰ লগৰজনীয়ে দিয়াজোপা নিচিনা একেই নি বাৰু অকণমান? নহয়, 30 টকা। এয়া আছিলে দীক্ষা নাৰ্চাৰী। আপোনালোকে দেখিলে এখন 16 বছৰীয়া পুৰণা নাৰ্চাৰী। ইয়াত বহুত বস্তু আছে। ময়ো 2-3টা পুলি ল'লোঁ। মোৰ বা আহিছিলে লগত, তাইও বহুত পুলি ল'লে। এতিয়া মানে আমি অলপ ফটো মাৰি লৈছোঁ, মানে ষ্টেটাছত দিব লাগিব যে মানুহক। তো এইখন হৈছে দীক্ষা নাৰ্চাৰী, একদম নেশ্যনেল হাইৱে 37ৰ একদম কাষতে আছে। যদি আপোনালোকে গুৱাহাটী ফালৰ পৰা গৈ আছে দেন আপোনালোকে বাওঁ ছাইডতে পাব। আৰু যদি আপোনালোকে গুৱাহাটী ফালে গৈ আছে তেতিয়াহ'লে সোঁ ছাইডত আছে এইখন নাৰ্চাৰী। আৰু খুব মানে এফৰ্ডেবল প্ৰাইজত আপোনালোকে বস্তু পাব, খুব কমতে পাব। টাউনত যিটো পুলি কিনিব গ'লে আপোনাৰ 100 টকামান হয়, ইয়াত আপুনি সেইটো 60-70 টকাতে পাব। আৰু মোৰ ঘৰৰ একদমেই ওচৰত 2 কিলোমিটাৰৰ দূৰত আছে। তো সেইকাৰণে ভাবিলোঁ আজি ইয়াতে আহি এটা ব্লগ বনাওঁ আৰু আপোনালোকক দেখাওঁ যে এখন নাৰ্চাৰী আছে আমাৰ ঘৰৰ ওচৰত, য'ত আপোনালোকে বস্তু কিনিব পাৰে। তো এইটোৱে আছিলে মোৰ আজিৰ ব্লগ। আশা কৰিছোঁ আপোনালোকে মোৰ ব্লগটো চাই বহুতেই ভাল পালে। এতিয়া আমি ঘৰলৈ যাম, তাৰ আগতে দুখনমান ফটো মাৰিবলৈ আহিছোঁ। এইটো এটা ঘৰ ইয়াতে বনাই থোৱা আছে, তো ইয়াতে আমি দুখনমান ফটো মাৰি ল'ম, তাৰপিছত আমি ঘৰলৈ যাম। আৰু যদিহে এতিয়ালৈকে কোনো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, কৰি দিব ছাবস্ক্ৰাইব, আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব ভিডিঅ'টো। তো এইখিনি পুলি আমি ল'লোঁ, প্ৰায় 8টামান ল'লোঁ। তো এতিয়া ঘৰলৈ যাব লাগে। আজিলৈ যাওঁগৈ আৰু দেই, আৰু এবছৰ পিছত আহিম নাৰ্চাৰীলৈ। এইখিনি আগে হৈ লওক। তো ৰাইজ ব'লক আমি যাওঁ। আমি এতিয়া গৈ থাকোঁ। আমাকো লোৱা। আহা, আমাৰ লগত কোন কোন আহিছিলে চাই লওক। আমাৰ যোন চেনেলৰ হেড, তেওঁ আগে আগে গৈছে, আৰু আজি কেমেৰামেন মোক বনাই দিলে। এখন আছে, এতিয়া আমি ঘৰলৈ যাওঁ। এইটো নেশ্যনেল হাইৱে। মই ভাগৰি গ'লোঁ দেই। এয়া পুলি। ইণ্টাৰেষ্টিং কথাটো কৈ দিওঁ মই। ক'বলৈ দিয়া মোক ইণ্টাৰেষ্টিং কথাটো। এতিয়া মানে 1টা বজাত পৰীক্ষা আছে। আমাৰ বাইদেউ মানে আজি ইমানে ফুলৰ বলিয়া হৈ গৈছে, মানে 1টা বজাত যে পৰীক্ষা আছে পাহৰিয়ে গৈছে। মানে দেখিছে, দুখন হাতে দুমুঠি লৈ লৈছে একেবাৰে। আমাৰ পকা ৰাস্তাটোত গাড়ী চাড়ী চলা নাই, ইমান ভাল লাগিছে খোজকাঢ়ি। তো একদম চুলি তুলি অৱস্থা বেয়া হৈ গৈছে ৰাইজ। এতিয়া মানে ঘৰ সোনকালে যাব লাগে, 12:30 বাজো। 1টা বজাৰ পৰা পৰীক্ষা আছে মোৰ, অনলাইন পৰীক্ষা আছে। মানে
ভালেই হৈছে অনলাইন হৈছে, নহ'লে এতিয়া কলেজত হোৱা হ'লে কলেজ যাব লগা হ'লহেঁতেন, নাৰ্চাৰী অহা নহ'লহেঁতেন। এতিয়া আমি এইফালে শ্বৰ্টকাট ৰাস্তা দি গৈ আছোঁ ঘৰ, সোনকালে পাবগৈ লাগে বুলি। মানে ভাল লাগিলে দেই। এতিয়া এইখিনি পুলি গৈ ঘৰত ৰুবগৈ লাগিব খালি। আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পাব, মানে ভাল পাইছে। লাইক কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব। কোৱা। সদায় যেনেকৈ মই কওঁ আজিও ময়ে কওঁ, আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু নাৰ্চাৰীলৈ ফুল কিনিবলৈ আহিব।